টিকটকে ভিডিঅ' বনাই কি ভাল লাগে অলপমান মানে শিক পেলাই ভিডিঅ' বনাব লাগে। হেল্ল' দোস্ত, চ' মই আজি হাউ টু আৰ্ণ ষ্টক মাৰ্কেট এণ্ড মিউচুৱেল ফাণ্ড মই এই টপিকটোৰ ওপৰত অলপ কথা ক'ম। মানে কি জানে সদায় মানে কি টিকটকে ভিডিঅ' বনাই কি ভাল লাগে অলপমান মানে শিক পেলাই ভিডিঅ' বনাব লাগে। চ' আজি মই ইনভেষ্টমেণ্ট ৰিলেটেড ছেকেণ্ড ভিডিঅ' এই চেনেলটোত আপলোড কৰিছোঁ। তো আপোনালোকে যোনটো ভিডিঅ' চাই আছে সেইটোৱে হৈছে। তো ফাৰ্ষ্ট কথা হৈছে কি ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড কি বস্তু। তো ষ্টক মাৰ্কেট হৈছে মানে কি এখন বজাৰ য'ৰপৰা আমি ষ্টক বেচা কিনা কিনিব পাৰোঁ, তেনে বেচা কিনা কৰোঁ। যেনেকৈ আমি দোকানত গেলি বস্তু চাউল দালি কিনি বেচা কিনা কৰোঁ। চ' ষ্টক মাৰ্কেটতে আমি কোম্পানীৰ শ্বেয়াৰ বেচা কিনা কৰোঁ। আৰু মিউচুৱেল ফাণ্ড হৈছে কি এই আমি আপুনি ছেকেণ্ডাৰী হিচাপত ষ্টক মাৰ্কেট ইনভেষ্ট কৰা মানে কি মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিলে তাতে জানা মানুহ বহুত আছে, সিহঁতে মানে কি আপোনাৰ পইচাখিনি ষ্টক মাৰ্কেট ইনভেষ্ট কৰে। তাৰমানে আপুনি বেছি ৰিচাৰ্জ কৰিব নালাগে, সিহঁতে ৰিচাৰ্জ কৰিব। আৰু ষ্টক মাৰ্কেট ডাইৰেক্ট ইনভেষ্ট কৰাটো হৈছে কি আপুনি ডাইৰেক্ট মানে কি কোম্পানী আৰু মেনেজমেণ্ট চাই পেলাই কি ষ্টক মাৰ্কেট ইনভেষ্ট কৰি আছে। চ' এইটো হৈছে ষ্টক মাৰ্কেট ইনভেষ্টমেণ্ট। চ' আমাৰ ইণ্ডিয়াত বৰ্তমান দুখন ষ্টক মাৰ্কেট আছে। প্ৰথমখন হৈছে BSE তাৰমানে বোম্বাই ষ্টক এক্সচেঞ্জ, আৰু 2 নম্বৰ হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ NSE। চ' এইখিনি আছিল বেছিক ইনফৰমেশ্যন। চ' এতিয়া মই ছেকেণ্ড কথা ক'ম কি ষ্টক মাৰ্কেটত আমি কিয় ইনভেষ্ট কৰিব লাগে। চ' ষ্টক মাৰ্কেটত ইনভেষ্ট কৰা মেইন কথাটো হৈছে কি আমি ষ্টক মাৰ্কেট ইনভেষ্ট কৰিলে বহুত কথা শিকিব পাৰোঁ। আৰু 2 নম্বৰতে আপোনাৰ পইচাও বাঢ়ি যায় থাকিব, কিন্তু পইচা বাঢ়াবৰ কাৰণে আপুনি সদায় ষ্টক মাৰ্কেট শিকি থাকিব লাগিব। বুজি পাইছে না? সদায় ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড বিশেষ শিকি যায় থাকিলে আপুনি মানে ষ্টক মাৰ্কেটত ছাকচেছফুল হ'ব পাৰিব। চ' মই যে কৈ আছোঁ ষ্টক মাৰ্কেটৰ মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিব লাগে। তো কিয় কৰিব লাগে? তো আমাৰ চাওক আমাৰ ইণ্ডিয়াত প্ৰত্যেক বছৰে ইনফ্লেশ্যন মানে কি বস্তুৰ দাম যে বাঢ়ি থাকে। প্রত্যেক বছরে 6% পৰা 7% ইনফ্লেশ্যন বাঢ়ি যাই থাকে। কিন্তু আমাৰ FD আৰু ফিক্সড ডিপজিট মানে কি FD মানে কি FD হৈছে আপোনাৰ ফিক্সড ডিপজিট, আৰু ছেভিংছ একাউণ্টত আমি এভাৰেজ পাওঁ 3% or 4% ৰিটাৰ্ণছ। মানে কি আপুনি যিখিনি পইচা থৈছে বা ইনভেষ্ট কৰিছে তাৰে আপুনি সিমানখিনি ৰিটাৰ্ণছ পায়। কিন্তু আপুনি মিনিমাম ষ্টক মাৰ্কেটত 18% পৰা 20% গেছ পাই যায়। মানে কি সেইকাৰণে মানে কি আমি ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে। বুজি পাইছেনে? আৰু বস্তু মই শিকি যায় থাকিব লাগে। মানে কি ষ্টক মাৰ্কেট মই ডাইৰেক্ট ইনভেষ্ট কৰিছোঁ বা মিউচুৱেল ফাণ্ড ইনভেষ্ট সেনেকুৱা নহয়। মানে কি ষ্টক মাৰ্কেট মিউচুৱেল ফাণ্ড কি বস্তু আমি সদায় শিকি যায় থাকিব লাগে। তো লাষ্ট কথাটো হৈছে কি মই যে কৈ আছোঁ ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিব লাগে আপোনালোকে ইনভেষ্ট ক'ত কৰিব। বুজি পাইছেনে? তো ইনভেষ্ট কৰাৰ কাৰণে ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰাৰ কাৰণে আপোনাৰ এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হ'ব। চ' মই ডেছক্ৰিপশ্যন আৰু ফাৰ্ষ্ট কমেণ্টত লিংক দি আছে। এঞ্জেল ওৱানৰ পৰা আপোনালোকে একাউণ্টটো খুলি লৈ ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰিব লাগিব। আৰু ইনভেষ্টমেণ্ট আপুনি কেনেকৈ কৰিব বস্তুবোৰ শিকি যায় থাকিব লাগিব দেই। বস্তু নিশিকাকৈ লাইফত কোনো দিনা মানে ছাকচেছ হ'ব নোৱাৰে। মানে কি জানানে? সদায় বস্তু মই শিকি যায় থাকিব। ষ্টক মাৰ্কেট কোনোবাই কিবা কৈছে বা কোনোবাই অমুক কোম্পানী ইনভেষ্ট কৰিব অমুক কোম্পানী ইনভেষ্ট কৰিব, সেনেকৈ আপোনালোকে কোনোদিনা ইনভেষ্ট নকৰিব। ময়ো নকওঁ, আৰু ময়ো যদি কেতিয়াবা কওঁ যে অমুক কোম্পানীটো ইনভেষ্ট কৰিব নক'ব। আপোনালোকে নিজে ৰিচাৰ্চ কৰি চাব, আৰু ৰিচাৰ্চ কৰক যে আপোনালোকে গম পাইছে যে এই কোম্পানীটোৰ ফাণ্ডামেণ্টেল ভাল, মেনেজমেণ্ট ভাল, তেতিয়াহে আপোনালোকে ইনভেষ্ট কৰিব। আৰু পইচা আপোনালোকৰ ইনভেষ্টমেণ্ট আপোনালোকৰ তাতেতো মোৰ একো নাই। সেইকাৰণে আপোনালোকে নিজৰ লছ কেপাচিটি মানে কি ৰিস্ক কেপাচিটিটো মেইনটেইন কৰাৰ কাৰণে সদায় বস্তুখিনি ৰিচাৰ্চ কৰি যাব। আৰু যিমানে ৰিচাৰ্চ কৰে যিমানে পঢ়ি যায় থাকে সিমানে আপোনালোকে শিকি যায় থাকিব। তো এইটো ভিডিঅ'ৰ এইটোৱে মটিভেশ্যন অলপমান কিবা ষ্টক মাৰ্কেট মিউচুৱেল ফাণ্ডৰ কথা মই ক'লোঁ। তো এনেকুৱা ভিডিঅ' মাজে মাজে আপলোড কৰি থাকিম। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি মই তাৰে শ্বেয়াৰ কৰি মানে কি ছাবস্ক্ৰাইব কৰি দিব যে প্ৰথমবাৰ ছাবস্ক্ৰাইব একদম ছাবস্ক্ৰাইব কৰি দিলে একদম মন চব ভাল লাগি যায়। তো আজি অলপ এনেই বহি পেলাই ভিডিঅ' বনালোঁ। নেক্সট দিনে আৰু অলপ ভালকৈ ভিডিঅ'টো বনাবৰ কাৰণে ট্ৰাই কৰিম। তো নেক্সট ভিডিঅ'ত লগ পাম। তাতে বাই। কি হলে বগা হল যে